নমস্কাৰ বন্ধুসকল, আজি মোৰ গাহৰিকেইটা পথাৰত মই কেনেদৰে চৰি আছোঁ। বিশেষকৈ মানে দানা ইমান প্ৰস্তুত কৰাব পৰাগে নাই। এইকাৰণে আমি এনেদৰে অলপ সময় পাওঁ তেতিয়া আমি এনেদৰে পথাৰত গাহৰিবিলাক চৰি আছোঁ। আপোনালোকে চাব পাৰে মোৰ গাহৰি তিনিটা কেনেদৰে ইয়াত ঘাঁহ খাই আছে। আৰু বিশেষকৈ মানে ৰাতিপুৱা বিশেষকৈ মই হাল বাবলৈ আহিছিলোঁ, তেতিয়া তিনিজন গাহৰি মোৰ লগত একেলগে আহি আছে। আমাৰ গৰুটো এইফালে আছে আৰু কেনেদৰে ঘাঁহ খাই আছে আপোনালোকে চাব পাৰে। কিমান মস্ত পোৱালি, আৰু ই ডাঙৰজনী কিবা প্ৰেগনেণ্ট হ'বহি আৰু বেছি দিন নাই। বিশেষকৈ মানে ইয়াক অলপ মেলি দিছোঁ, আৰু এইজনী গামিনী হয়। বিশেষকৈ এই 10-15 দিন মানত পোৱালি জগিব, আৰু ইয়াৰো গ্ৰথটো ঠিকে আছে। এইটো প্ৰথম মানে প্ৰেগনেণ্ট হোৱা প্ৰথম ডেলিভাৰী দিব। বিশেষকৈ কেনেদৰে ঘাঁহ খাই আছে আপোনালোকে চাব পাৰে। আৰু মোৰ সিদিনা এটা মতা বেচিলোঁ, আৰু তাতো মই 10,000 টকা এটা পাইছিলোঁ। বিশেষকৈ এতিয়া ইয়াৰ পোৱালি প্ৰডাকশ্যনত কিমান টকা পাম এতিয়ালৈকে গম পোৱা নাই। যেতিয়া নেকি পোৱালি প্ৰডাকশ্যন দিব তেতিয়াহে গম পাম কেইটা পোৱালি দিছে। আৰু একেবাৰে পথাৰত আছোঁ এতিয়া চৰি কিনি। অলপ সময় যিহেতু মানে ইহঁতকো ফুৰিবলৈ দিলে বেছি ভাল হ'ব, এইকাৰণে আহিলোঁ।